হেল্ল' এভৰিৱান সকলোকে মোৰ এটি লং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি চাওকচোন ৰ'দ কিমান বেছি দিছে কিন্তু বৰষুণো দেখাই আছে দেই ৱেডাৰটোত আমাৰ গাঁৱত যিহেতু তিনিদিনীয়াকৈ ভাগৱত অনুষ্ঠিত হৈছে সেইকাৰণে পুৰা ঘৰ দুৱাৰ চাফ চিকুণ কৰাত ব্যস্ত হৈ আছোঁ যেনেকৈ বিহু হ'লে গোটেই ঘৰ দুৱাৰ একদম চাফ চিকুণ কৰি কাপোৰ কানি ধুই তেনেকৈ মানে গাঁৱৰ নামঘৰতো ভাগৱত পাতিলে বা কিবা এটা অনুষ্ঠান হ'লে এনেকৈ বিশেষকৈ ভাগৱত হ'লে দেই এনেকৈয়ে কৰোঁ আৰু এতিয়া মানুহজনৰ ঘৰত মোৰ প্ৰথমখন ভাগৱত মানে আমি নিজৰ নামঘৰত সেইকাৰণে পুৰা ঘৰ দুৱাৰ চাফ চিকুণ কৰি আছোঁ এইফালে এয়া অৱস্থা ইয়াতে মানে ফাৰ্ষ্ট সেই প্ৰতীকটো চাফা কৰি লৈছোঁ মানে কি হয় যিহেতু দেউতাৰ লগৰ ভকতখিনি যিখিনি ভকতসকল আহি এইখিনি গোটেই বস্তুখিনি আঁতৰাই মই এয়া চোফাকেইটা বাৰু ঠিক লগাইছোঁ এতিয়া গোটেইখিনি মানে এতিয়া চিজিল কৰিম আৰু গোটেই ঘৰটো এইটো ধুনীয়াকৈ বেডশ্বীট চেডশ্বীট পাৰি দিছোঁ এইবিলাক চব ঠিক কৰি দিছোঁ ভকতসকল যিহেতু থকাকৈ আহিব দূৰ দূৰণিৰ পৰাও কিছু ভকত আৰু তেওঁলোকে আমাৰ ঘৰতে আহি অকণমান জিৰণিও লয়হি আগতে সেইকাৰণে অকণমান ঠিক কৰি লৈছোঁ ভিতৰত যিহেতু সকলোবিলাক সোমাবলৈ বেয়া পায় সেইকাৰণে প্ৰতীকটো ভাল হয় আৰু তেওঁলোকৰ কাৰণে অকণমান যদি কোনোবাই জিৰণি লওঁ বুলি ভাবে তেনেহ'লে ইয়াতে ধুনীয়াকৈ থাকিব পাৰে আৰু এতিয়া দোকানৰ পৰা এটা চানা লৈ আহিছোঁ মানে কাম বন কৰি থাকিলে মানে ভোক লাগে এনেই ভোক নালাগে কিবা এটা খাই লওঁ কি খাম দেখাই আছোঁ বাৰু আপোনালোকক এয়া হৈছে ফুটোৱা চাউল মানে কোমল চাউলৰ লগত তাতে মই দিছোঁ তেল পিঁয়াজ জলকীয়া আৰু এতিয়া এইটো জ্বলা চানাটো ইয়াতে দি দিম তাৰপাছত দিম এইটো ক'লা নিমখ লগত জলপান খাই বেয়া পাওঁ সেইকাৰণে এনেকৈ এয়া কাটি লৈছোঁ পিঁয়াজ জলকীয়াৰ লগতে বুট কেইটামান হ'লে বেছি ভাল লাগে খাবলৈ বহুত টেষ্টি লাগে খাই চাবচোন কেতিয়াবা এনেকৈ জলকীয়া চলকীয়া পিঁয়াজ তেল চেল দি বুট চানা চুপাৰ খাব পাৰে মানুহৰ ঘৰত যিমানেই পকা ঘৰ নাথাকক কিয় কিন্তু পাকঘৰটো কেঁচা হ'লে ভাল লাগে ন এতিয়া মই মুচিম আমাৰ কেঁচা পাকঘৰটো গোটেইখিনি ইয়াৰ পৰা সেই তাত সেইফালে সেয়া সেই তালৈকে গোটেইখিনি এতিয়া মুচিম মানে মুচি থ'লে ভাল লাগে দেখি আৰু এইটো ঘৰ ঠাণ্ডা লাগি থাকে পূৰা পিঠা চিঠা বনাবলৈ হ'লে কেতিয়াবা মাংস চাংস বনাবলৈ হ'লে মই প্ৰায় ইয়াতে বনাওঁ আৰু মায়েতো সদায় বনায় ভাত ইয়াতে বনায় বাকী দালি চব্জি সেইখিনি মই সিফালে বনাওঁ কিটচেনত আৰু এয়া ইয়াতে মানে মই এতিয়া মুচিম ইয়াতে আমাৰ ঢেঁকীশালৰ কাৰণেও দেউতাই সেই তাতে কৰি থৈছে সেয়া কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱাগৈ নাই আৰু এতিয়া মই এইখিনি মুচি লওঁ ধুনীয়াকৈ এইফালে এয়া গোবৰ মাটি মিক্স কৰি লৈছোঁ ধুনীয়াকৈ তাৰপিছত মুচিম আৰু আম পকিলে দেখিছে বহুত মিঠা বন কৰি এতিয়া বাজিছে 2:15 হৈছে এতিয়া মানে একদম ভাগৰ লাগি গৈছে গোটেই কাম কৰিছোঁ আজি ঘৰৰ দেখাম বাৰু কি কি কৰিলোঁ কি কি নকৰিলোঁ এতিয়া খাই লওঁগৈ ভাতকেইটা খাই লওঁগৈ মানে বহুত বেছি ভোক লাগিছে আৰু ভাত খাবলৈ লৈছোঁ মই এয়া যোৱা ৰাতিয়ে থকা ছাগলী মাংস মানে খাচী মাংসৰ সৈতে তাৰপাছত এয়া মানুহজনৰ লগৰ কেইজনো আহিছে তেওঁলোকে ক'ৰবাত যায় মানে ভাগৱতৰ কাৰণে কিবা কিবি আলোচনা কৰি আছে আৰু কাম বন কৰি আজৰি হৈ এতিয়া আকৌ দোকানত কেৰি বেগ ভিতৰৰ পৰা নিবলগীয়া হৈছে মানে কাপোৰ নিয়ে যিহেতু দৰকাৰ হৈয়ে থাকে মানে শেষ হ'ল এতিয়া আকৌ ইয়াত কাপোৰ পেকিং কৰিছোঁ এতিয়া শুই উঠি আহিছোঁ অকণমান শুলোঁ মানে একদম ভাগৰ লাগি গৈছে তাৰপিছত ওচৰতে নাম আছিলে মানুহজনে লৈ আহিছে প্ৰসাদ আমাৰ নগাঁৱত মানে মই য'ত থাকোঁ নৈ পাম তাতে সকাম নিকামত এনেকৈ পদুম পাতত দিয়ে ইয়াতে আমাৰ তাত কলপাতত দিয়ে বাৰু কিন্তু ইয়াত তেনেকৈ পদুম পাতত দিয়ে ভাগত হ'ব যে
গুচোৱা পিঁয়াজ দেখাবলৈ মানা কৰিছে বৰ নেদেখাও একেবাৰে গুচোৱা পিঁয়াজটো নিচিনা হৈ আহিছে দাড়ি চাৰি চব কাট কি লাগিছে দেখিবলৈ দেই সঁচাকৈ ল'ৰা মানুহ হওক যে দাড়ি নাথাকিলে বৰ বেয়া লাগে দেখি বেয়া পাওঁ মই দেখি বেয়া পাওঁ মানে কিছুমানক ভাল লাগে সঁচাকৈ বেয়া লাগিছে অকণমানটো ৰাখিব পাৰা একো নহয় দিয়া ধুনীয়াই লাগিছে বাৰু এনেই কৈছোঁ হেৰি গাড়ী চাৰি মানে গোটেই গুচাই আহিছে এইবিলাক কাটি আহিছে কাইলৈ ভাগৱত পাতিব তাতে লিড লৈ পেলাই নি আছে আৰু মানে তেওঁলোকৰ যিখিনি ল'ৰাখিনিয়ে একেলগে পাতিছে আৰু ডাঙৰ মানুহখিনিও সহযোগ কৰিছে বিশেষভাৱে মানে ল'ৰাখিনিয়ে বেছি হেৰি কৰিছে একদম গোটেই গুচোৱা পিঁয়াজটোৰ নিচিনা হৈ আহিছে বুলি ক'লে লাজ লাগে বোলে ভিডিঅ'ত নেদেখুৱাব মোক কৈছে বোলে হেল্ল' এতিয়া সন্ধিয়া হ'ল আৰু কাইলৈ যিহেতু ৰাতিপুৱাই ভাগৱত ভ্ৰমণ কৰিব ঘৰৰ পৰা সকলোবিলাক ওলাই যাব সেইকাৰণে মই এতিয়া সেইবিলাক এতিয়া আকৌ কুৰ্তা বচা সূতা চব চাই মেলি দিয়া দায়িত্বটো মোৰেই জোখত এতিয়া চিলাই মাৰিবগৈ লাগিব এডাল এতিয়া চিলাই আনোগৈ এটা অঁ জুইতে বনাব লাগে